কৰিব বাস তই মোৰ কাষতে আছ নে আছো পিতা মই আপোনাৰ কাষতে আছো বাছা তই তই কান্দিছ তই কিয় কান্দিছ আহাৰ বিচাৰি তোৰ শৰীৰটো দুৰ্বল হৈ পৰিছে নেকি বাছা আই আপোনালোকে মোৰ কাৰণে কোনো চিন্তা নকৰিব আপোনালোকৰ পালনৰ হেতু মোৰেই জন্ম আই বাছা তই কিয় জন্ম হৈছিলি সেই চিৰদুখানি অন্ধ মাতৃৰ গৰ্ভত কোন জন্মৰ পাপৰ ফলত আমি আজি অন্ধ তোৰ মুখখন চাবলৈ মোৰ অন্তৰখনে আহাকাৰ প্ৰিয়ান তুমি ঠিকেই কৈছা প্ৰিয়া কি পাপৰ ফলত তই আজি দয়াময় আৰু কিমান দিন শাস্তি দিবা প্ৰভু আৰু আই আপোনালোকে মিছাতে কিয় দুখ কৰিছে পিতা মোৰ ভাগ্য লিখন কোনেও সলাব নোৱাৰে পিতা মোৰ জন্ম আপোনালোকক লালন পালন কৰিবৰ বাবে দয়াটোৰ পিতৃভক্তি দয়াটোৰ মাতৃভক্তি পিতা আমি ভাগ্যৰ বলতহে তোৰ নিচিনা পুত্ৰ লাভ কৰিলো বাছা পিতা আমাৰ পূজাৰ সময় হ'ল গতিকে তই অলপ ফুল আনি দে বাছা আজিৰ পৰা তোৰ মংগলৰ কাৰণে হাত দি সদাচাৰে তোক দেখি মই প্ৰদান কৰিব পাৰোঁ যা বাছা পলম নকৰিবি হয় বাছা আমাকো কুটিৰৰ ভিতৰলৈ লৈ যা পিতা আৰু আই আপোনালোকে কোনো চিন্তা নকৰিব মই অতি সোনকালে ঘূৰি আহিম বলক পিতা বলক আই মই আপোনালোকক কুটিৰতে থৈ আহিম
সকলো মংগল দেৱতাগণ বৰ নাগৰিকো পূজা নাই কোনো দৈত্যই ধৰ্মান্ধ যদি দৈত্যই পূজা কৰা নহয় মোৰ মনত হয় সংশয় দেৱৰাজ অকস্মাতে কিয় এনে সংশয় অততে কি আজি মন মোৰ অতিকে চঞ্চল হৈ পৰিল মোৰ মনত অপৰাধী মানে কল অতৰ্ক হৈ অদন্যতাৰ কাপোৰে দেৱতাৰ ওপৰত দুপৰীয়াৰ হৈ সিদিনা মোৰ ইন্দ্ৰত্ব হৰণ কৰিছিল সেইদিনা আজিও কোনো দৈত্যই মোৰ ইন্দ্ৰত্ব হৰণ কৰিবলৈ আহিবই ইন্দ্ৰত্ব ৰক্ষা কৰোঁতে বৰ দেৱৰাজ আপোনাৰ মুখত এনে কথা শুনা নাপায় আপুনি দুৰ্বল হোৱাৰ বাবেহে আপোনাৰ মনলৈ এনে ভাৱ আহিছে আপোনাক দেৱতাসকলে মুকলিত কৰি স্বৰ্গৰ অধিপতি পাতিছে তেনেমূলক আপোনাৰ ভয় কিয় চন্দ্ৰ তোমাৰ কথা সঁচা কিন্তু ভাবিছো দেৱতাৰ ওপৰত দৈত্যবিলাকে বলিয়ান হৈ জগৰ ইন্দ্ৰত্ব হৰণ সেইকাৰণে মোৰ বৰ চিন্তা কি হয় মই একো ক'ব নোৱাৰো দেৱৰাজ আপুনি একো খং কৰিব সেইবোৰ একমাত্ৰ গ্ৰহৰ ফল তাৰ ফলতেই কিছুদিন মনত কষ্ট দিয়ে কৃষ্ণ গোপাল মানৱৰ হিৰ ইন্দ্ৰত্ব হৰণ কৰি কোন হে মানৱ ক'ত থাকে তাৰ নাম কি মানৱৰ সমাজত ইমান পৰাক্ৰমী বীৰ পদ ইন্দ্ৰত্ব হৰণ কৰিব হাতেৰে বিদ্যাপুৰক পাঠ কৰিব বিদ্যাপুৰক কৰিব পাৰি তাৰকাপুৰক কৰিব দুৰ্জন আৰু ত্ৰিপুৰাপুৰক কৰিব ভয়ংকৰ দৈত্যৰ নাম নহয় এই আমি অলপ বিচাৰি ফুৰাই ব্ৰাহ্মণ কুমাৰহে ইমান সময়ে কাকে পোৱা নাই কিয় দেৱৰীকি এই হাতেৰে শত শত দুৰ্দান্ত অসুৰক বধ কৰিলো তেনে স্থলত কোন সেই ব্ৰাহ্মণ কুমাৰ দেৱৰীকি ইমান সময়ে আপুনি মোৰ লগত আনন্দ নহয় মই তোমালোকৰ লগত আনন্দ উপভোগ কৰিব অহা নাই সঁচা কথাই কৈছো আলোকী নামেৰে অন্ধ ব্ৰাহ্মণ দম্পতি তেওঁলোকৰ একমাত্ৰ সন্তান অজানি চকুৰ মণিক সেই অজানিৰ পিতৃ মাতৃৰ
মাতি ভক্তি কৰে আৰু তাৰ এনেকুৱা ভক্তি দেখি দুই এটা বৰ প্ৰদান কৰিব কালিৰ যুদ্ধ অস্ত্ৰ যোৱাৰ আগে আগে দুইজনে মিলিতা বৰ প্ৰদান কৰিব আৰু কেতিয়া পৰত সলামিলে ব্ৰহ্মাৰ ব্ৰহ্মত্ব আৰু বিষ্ণুৰ বিষ্ণুত্বৰ বিষয় আলুকি সামান্য ব্ৰাহ্মণ ব্ৰাহ্মণী নহয় সলামিলক তেওঁলোকে যি বৰ প্ৰদান কৰিব স্বয়ং বিষ্ণুতা মোৰতো মাৰ্জনা কৰিছে মই আপোনাৰ কথা বুজিবকে পৰা নাই এতিয়া সকলো বুজিব আপুনি আমাৰ শুভাকাংক্ষী মিত্ৰ যি হওক মোৰ আৰু বিলম্ব কৰাৰ প্ৰয়োজন নাই পদবীৰ মোৰ ইন্দ্ৰত্ব হৰণ কৰাই যুগৰ পন্থ মই বস্ত্ৰৰ পোহৰেৰে তাৰ কোমলতে চূৰ্ণ বিচূৰ্ণ কৰিম মই ইন্দ্ৰত্ব বিচূৰ্ণ কৰি সলামিলক বিনাশ কৰা সময় হোৱা নাই ল'ৰা নহয় দেৱৰী শত্ৰু নিধন কৰাই মোৰ প্ৰধান কৰ্তব্য সেই দুৰাত্মা আলমী কৰ মই তাক বিচাৰি যাম সুৰেন্দ্ৰ তেন্তে ময়ো যাম তুমিও তোমাৰ কৰ্তব্য অগ্ৰহণ হোৱা কিন্তু চাবা সুৰেন্দ্ৰ অজামিল নহয় সাধাৰণ ব্ৰাহ্মণ দেবেন্দ্ৰ অজামিল নহয় সাধাৰণ ব্ৰাহ্মণ কুমাৰ পিছে মই এতিয়া বিদায়হে মাৰিলো শুনা শুনা পুনৰ ৰৈ থকাৰো সময় নাই যাওঁ আমি নিৰ্ধান লৈ অজামিলৰ নিধৰ তুমি মোৰ লগত নালাগে যাব মই অকলে যাম অজামিল নিধনৰ মই নথকা পৰ্যন্ত এই গোটেই অমৰাৱতীবোৰ তোমাৰ হাতত ভাল দেৱৰা তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব এতিয়া তেওঁ পৰা নিজ কৰ্তব্যত সমাপ্ত ব'ল দেৱৰা পালন কৰি মোক এটি বৰ প্ৰদান কৰিব এয়া ফুল পিতাৰ পূজাৰ বাবে কিয় জানো অকস্মাতে আজি মোৰ মনটো অতিকে চঞ্চল মোৰ মনত আজি এক অজান ভয়ৰ শিহৰণ জাগি উঠিছে পিতাৰ পূজা দিলে নহ'ব নেকি বাৰু মোৰ হাতত থকা অতিপাত ফুলে যেন পিতা আৰু মই পূজাত বিদ্ৰোহ কৰিছে পিতা তোমাৰ প্ৰতি থকা মোৰ ভক্তিক যে বিচলিত নকৰা পিতা
পিতামাতাই চাগে মোলৈ অপেক্ষা কৰি আছে যাওঁ মই পিতামাতাৰ আজি অজামিলৰ ইমান সলনি হৈছে কিয় আজি মোৰ মনটো বৰ চঞ্চল হৈ পৰিছে এয়া ফুল আনিলে পিতা এয়া লওক বাছা তই আজি বহুত ফুল আনিলি ইয়াৰ আধা হোৱালে মই কিমান ফুল কিয় আনিলি বাছা বাছা তই ফুলেৰে কি কৰিবি আপুনি ফুলেৰে কি কৰিব বাছা আমি আমাৰ ইষ্টদেৱতাক পূজা কৰিম আজি মই মোৰ ইষ্টদেৱতাটিকে পূজা কৰিম বাৰু বাছা মই তোক বাধা নিদিওঁ সেয়া ফুললৈ ইষ্টদেৱতাক পূজা কৰ দিয়ক পিতা দেৱীক পূজা কৰিম বুলি আমাৰ চৰণত কিয় ফুল দিলি বাছা এনে কৰাৰ প্ৰতি ইষ্টদেৱ দেৱী তুষ্ট নহ'ব বাছা তুষ্ট নহ'ব পিতা
আপোনালোকৰ চৰণত পুষ্পাঞ্জলি দি মোৰ জীৱন সাৰ্থক কৰি লৈছিল। আজি মোৰ মনটো বৰ চঞ্চল হৈ পৰিছে। তই আজি ফল-মূল বিচাৰি যাব নালাগে বাচা, ফল-মূল বিচাৰি যাব নালাগে। চাওকচোন, আপোনালোকে আজি 7 দিনৰ নাহাৰি আছে, গতিকে মই ওচৰৰ পৰাই যি পাম তাকে লৈ ঘূৰি আহিম। নহয় বাবা, আজি আমি 7 দিন অনাহাৰে থাকিব পাৰিলো, আজিও পাৰিম। যদিও আমি চকুৰে নেদেখো, তথাপিও দিনবোৰে চকুৰে দেখিবলৈ পাইছো। দেৱৰা দিনলৈ বৈদ্যলৈ লক্ষীনাথ পাইছে, চকুৰৰ পৰা ঘূৰি ফুৰিছে বাবা। তই মোৰকৈ বাকৰি, কুটিৰৰ পৰা বাহিৰলৈ নাযাবি বাবা। আপুনি মিছাতে ভয় কৰিছে। যেতিয়ালৈকে আপোনালোকৰ চৰণত মোৰ ভক্তি থাকিব, তেতিয়ালৈকে কোনেও মোক একো কৰিব নোৱাৰে। দেৱৰাজৰ ধৈৰ্য, চক্ৰপাণিৰ চক্ৰ, ফুলপাণিৰ ফুল আৰু ভাগৱতীৰ হস্ত আহিলেও মোক একো কৰিব নোৱাৰে। আপুনি নিশ্চিত হৈ থাকক। বাবা, তই মোক বুজনি দিছ সঁচা, কিন্তু মোৰ মনে কোনো কৈছেই নামানে বাবা। বাচাও যাবি তোক আজি কুটিৰৰ পৰা উলিয়াই দিবলৈ মোৰ অলপো মন নাই বাচা। তোৰ মংগলৰ বাবে আজি আমি 7 দিন অনাহাৰে আছো বাচা। এতিয়া কয় অলপ পানী আনি দে বাচা, পানী আনি দে। তই ভিক্ষা কৰিবলৈ যোৱাৰ আগতে তোৰ এই অভিলাষী বৰ বাচা। ইমান বুজনি দিলো, তথাপিও
নাৰায়ণ পতিত পাৱন কুমাৰ কতাইছে বৰদু ইতিহৰ জন তেনু বুজি মহিমা তোমাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ মহিমা তোমাৰ ভক্তিৰ পৰা মোক যেন বিচলিত নকৰ অজান বালক মই একোকে নাজানো ভক্তৰ হৰে হৰি কোৱা শুন মানুহৰ তোমাক আৰাধনা কৰিলে বৈকুণ্ঠৰ পৰা ভয় হেন হে হৰি শ্ৰী মধুসূদন পতিত পাৱন এই অধৰ্মৰ পুষ্পাঞ্জলি কৰিবা প্ৰভু এই সেই গৌৰজৰ হৰি মন্দিৰ ইয়াতে আমাৰ পূৰ্বপুৰুষসকলে দেৱী পূজা পালন কৰি দিন অতিবাহিত কৰিছিল কিন্তু মনত পৰিলে সেই অতীতৰ দেৱী পূজাৰ কথা অন্তৰৰ ভূতে মোক আৱৰি পৰে ইয়াতে কত শত নিৰীহ প্ৰাণীবিলাকক হত্যা কৰি মোৰ পিতাই পাপ আগৰ ঘূৰাই পেলাইছে এই পাপৰ প্ৰায়শ্চিত্ত এৰি আমি ভোগ কৰিব লাগিব পিতা তুমি সঁচাই ভুল কৰিছা জীৱনৰ আধা সময় লোভ মোহত পৰি পাপ সঞ্চয় কৰা আৰু তাৰ বাবে আৰাধনা কৰা এনে কৰিলে হৰি